নমস্কাৰ প্ৰিয় বাপ আইসকল। আজি আমি শ্ৰীমন্ত শংকৰদেৱৰ ৰচিত হস্তপুথি পদ্মপুৰাণৰ পৰা আমি কলিৰ যুগত কি হব, ভগৱান নাৰায়ণে ব্ৰহ্মাৰ আগত কলি যুগৰ বিষয়ে কি কলে, আমাক ভকত এজনে কলি যুগৰ বিষয়ে প্ৰশ্ন এভাগ কৰিছিল। গতিকে আমি পদ্মপুৰাণৰ পৰা কলি যুগৰ মনুষ্যসকলে কি কৰিব তাকে আমি পদ্মপুৰাণ ভাগৰ পৰা আপোনালোকৰ ওচৰত দুই এষাৰ ক'বলৈ চেষ্টা কৰিছো আপোনালোকৰ আশীৰ্বাদত। আহকচোন প্ৰিয় বাপাইসকল, পদ্মপুৰাণে কি কয়। হে ৰাম মাধৱ বদতি শুনিওক সৃষ্টি কৰ, যিটো কলি যুগ মই কহো আতপৰ। অন্য ধৰ্ম কৰ্ম সবে বৰ্জিত হৈবন্ত, মূৰ নিজ ভক্তি কীৰ্তি ৰৈব সংসাৰত। ইয়াত পৰমাত্মা নাৰায়ণে ইয়াত প্ৰকাশ কৰিছে ব্ৰহ্মাৰ আগত যে কলি যুগত কি হব। কলি যুগত আনৰ ধৰ্ম কৰ্ম সকলো বৰ্জিত হব বুলি তেওঁ প্ৰকাশ কৰিছে। আনৰ ধৰ্ম কৰ্ম সবে হব বৰ্জিত, মূৰ নিজৰ ভক্তি কীৰ্তি ৰৈব সংসাৰত। ঈশ্বৰৰ নিজৰ ভক্তি কীৰ্তিয়ে সংসাৰত ৰব বুলি কৈছে। এতিয়া কলি যুগত যিমান ধৰ্ম কৰ্ম আছে সকলোবিলাক বৰ্জিত হব বুলি কৈছে। যতেই হওক, তীৰ্থ ভ্ৰমণেই হওক, তীৰ্থই হওক, পূজাই হওক, যিমানবিলাক আছে সকলোবিলাক ধৰ্ম বৰ্জিত হব কলিকালত। কেৱল ঈশ্বৰৰ যশ গুণ কীৰ্তিহে ৰব, ঈশ্বৰৰ নাম ৰব, ঈশ্বৰৰ যশ গুণ কীৰ্তিহে ৰব বুলি কৈছে। হে ৰাম সমস্ত জাতি কুল ব্যৱহাৰ গণ, অন্য ধৰ্ম কৰ্মে নাই তাহাৰ তাৰণ। কলিকালত এতিয়া ভগৱান নাৰায়ণে এই কথাষাৰ প্ৰকাশ কৰিছে যে কলিকালত সমস্তৰে জাতি কুল যিমান ব্যৱহাৰগণ, জাতি কুলত যিমানবিলাক নীতি নিয়ম কিবা কিবি যদি আছে সকলোবিলাক ব্যৱহাৰ কৰিলেও অন্য ধৰ্ম কৰ্মে নাই তাহাৰ তাৰণ। ভগৱন্তৰ যশ গুণ কীৰ্তি ভগৱানৰ ভক্তি নকৰালৈকে এক কোনেও তেওঁলোকক কোনো তৰাব নোৱাৰে বুলি কৈছে, আৰু তাৰণ নহব বুলি কৈছে। সেইকাৰণে কলি যুগত হৰি নামে সাৰ বুলি কয়। হৰি নাম নললে কলি যুগত কোনেও কৰিব নোৱাৰে। অন্য ধৰ্ম কৰ্ম যিয়ে নকৰক, সকামেই কৰক বা অন্য পূজা পাতলেই কৰক, যজ্ঞই কৰক, দানেই কৰক, ব্ৰতেই কৰক, তীৰ্থ স্নানেই কৰক, যিয়ে নকৰক, হৰিৰ নাম যদি নলয় কোনো কৰিব নোৱাৰে। তেওঁলোকে জাতি ধৰ্ম যিমানে যি ব্যৱহাৰ নকৰক। এই কথাষাৰে শাস্ত্ৰত প্ৰকাশ কৰিছে। এই পদ্মপুৰাণ ভাগ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ। হে ৰাম দেৱৰ প্ৰতিমা গংগা আদি তীৰ্থ যত, মাহাত্ম্য টুটিবে সুৰক কলিৰ যুগত। কৈছে দেৱৰ প্ৰতিমা, এতিয়া যিমানবিলাক দেৱৰ প্ৰতিমা আছে, গংগা আদি তীৰ্থ যত, যিমানবিলাক তীৰ্থ আছে, গংগা আদি কৰি যিমানবিলাক তীৰ্থ আছে, মাহাত্ম্য টুটিবে ঘোৰ কলিৰ যুগত। এই সকলো যিবিলাক মাহাত্ম্য আছে সেই মাহাত্ম্যবিলাক সকলোবিলাক নাইকিয়া হব বুলি কৈছে, টুটিবে বুলি কৈছে, ক্ষয় হৈ গৈ থাকিব, নাইকিয়া হৈ যাব বুলি কৈছে কলিকালত। এতিয়া আমি দেৱৰ যিবিলাক প্ৰতিমা আছে, প্ৰতিমাৰ আগত আমি যদি সেৱা শুশ্ৰূষা কৰি থাকো, পূজা পাতল কৰি থাকো, তেওঁলোকৰ মাহাত্ম্যবিলাক কলি যুগত নাইকিয়া হব বুলি কৈছে। গংগা আদি কৰি যিমানবিলাক তীৰ্থ আছে, বহুতে তীৰ্থ ভ্ৰমণ কৰিব যায়, তীৰ্থত গলেও তীৰ্থৰ মাহাত্ম্য নাইকিয়া হব বুলি কৈছে কলি যুগত। শাস্ত্ৰ সেইটোৱে কৈছে। দেৱৰ প্ৰতিমা গংগা আদি তীৰ্থ যত, মাহাত্ম্য টুটিব ঘোৰ কলিৰ যুগত। এই ৰাম সংকল্প ভাৱ আশা কৰিয়া মনত, বুজিলে ক দেৱ দেৱী মানিয়া শাশ্বত। সেই সবে আশা পুৰিবে কনা পাৰয়, কলিৰ বলত সবে নিৰ্জীৱ আশ্ৰয়।
সংকল্প কৰি ভাৱ আশা কৰিয়া মনত আমি এতিয়া বহুতে সংকল্প কৰো, মনত কিছুমান আশা পুহি ৰাখো, ভৱিষ্যতৰ কিছুমান আশা পুহি ৰখাটোকে কৈছে সংকল্প। সেই সংকল্পসমূহ কৰি আমি নানা ধৰণৰ দেৱ দেৱী পূজা অৰ্চনা কৰিছো, দেৱ দেৱীবিলাকক আমি শাশ্বত বুলি মানিছো, মানি পেলাই আমি পূজিছো। কিন্তু শাস্ত্ৰভাগে কৈছে যে সেই সবে আশা পুৰিবেক নাপাৰয়, কলিকালত সেই দেৱ দেৱীক পূজা কৰিলেও তেওঁলোকে আশা পূৰণ কৰিব নোৱাৰে বুলি কৈছে। কলিৰ বলত সবে নিৰ্জীৱ আছে, কলিৰ বলত সকলোবিলাক নিৰ্জীৱ হৈ গল, তেওঁলোকৰ কোনো জীৱ নাথাকিব, তাত নিৰ্জীৱ হৈ যাব বুলি কৈছে। কলিৰ ইমানেই প্ৰভাৱ হ'ব। এই নাম শুনা বিধি কহিলোহু, স্বৰূপ বচন বিশ্ব সবে নামানিব, ইষ্ট গুৰুজন। কলিকালত ব্ৰহ্মাৰ আগত কৈছে যে শুনা বিধি কহিলোহু, স্বৰূপ বচন শিষ্য সব্য নামানিব, ইষ্ট গুৰুজন। কলি যুগত কি হব? কলি যুগত শিষ্য সবে ইষ্ট গুৰুজনক নামানিব বুলি কৈছে। আজিকালি বৰ্তমান যুগটো হৈছে কলি যুগ। কলি যুগত আমি দেখা পাওঁ যে শিষ্য সবে ইষ্ট আৰু গুৰুজনক নামানে। গুৰুৱে কথাবোৰ যিবোৰ পালন কৰিবলগীয়া সেই সকলো পালন নকৰে। শংকৰ গুৰুজনাই যিবোৰ শাস্ত্ৰত নীতি বা শাস্ত্ৰত যিবিলাক কৃষ্ণৰ কথা প্ৰকাশ কৰি গৈছে, সেই সকলো কথাবিলাক আজিকালি কোনেও নামানে। সকলোৱে নিজৰ মই মতালিত চলি থাকে, নিজেই কিছুমান নীতি নিয়ম বনাই লৈ নিজেই মই মতালিত চলি থাকে। সেইকাৰণে শাস্ত্ৰই প্ৰকাশ কৰিছে যে কলিকালত কি হব? কলিকালত শিষ্য সবে নামানিব, ইষ্ট গুৰুজন, যিজন তেওঁলোকৰ ইষ্ট, যিজনক গুৰু, তেওঁক নামানিব বুলি কৈছে। এই নাম গুৰুৱে শিষ্যক শুদ্ধ ভাৱনী দেখিব, চাটো নাটো কৰি বহু দৈৱক খুজিব। কলিকালত কি হব? কলিকালত গুৰুসকলেও শিষ্যসকলক শুদ্ধ ভাৱ নেদেখিব বুলি কৈছে। তেওঁলোকেও কি কৰিব? তেওঁলোকেও চাটো নাটো কৰি বহুত চাল চলনা কৰি পেলাই তেওঁলোকে বহুত দ্ৰব্য খুজিব বুলি কৈছে। আজি এইটোহে লাগে, কালি সেইটোহে লাগে, এইটো ইমানহে, এইটো তামুকহে, এনেকে বুলি কৈ বহুত ধৰণৰ নীতি নিয়মৰ কথা কৈ তেওঁলোকে চাটো নাটো কৰি তেওঁলোকে দ্ৰব্য খুজিব। গুৰুসকলে শিষ্যসকলক শুদ্ধ ভাৱ নেদেখিব কলি যুগৰ প্ৰভাৱত। এই ৰাম অজ্ঞানীয়ে নামানিব, বিশিষ্ট জনক, বেদে লাগ নাপায় বেক, উত্তম বিপ্ৰক। অজ্ঞানীয়ে নামানিব বিশিষ্টজনক। যিসকল অজ্ঞানী তেওঁলোকে বিশিষ্ট, যিজন জ্ঞানী, যিজনে কৃষ্ণ কথা কয় বা যিজনে সৎ ব্যক্তি, যিজনে সৎ কথা কব, ভাল উপদেশ দিব, তেওঁলোকক অজ্ঞানীসকলে নামানিব বুলি কৈছে। আজিকালি বৰ্তমান যুগটোত আপোনাৰ ভাল কথা কলেহে বিপদ হয়। আপুনি কাৰোবাৰ ভাল এটা হিত এটা উপদেশ দিব, আপোনাৰহে উল্টা বিপদ হ'ব। আজিকালি মনুষ্যসকল লোভীয়া হৈ গল, কামাতুৰ হৈ গল, নিচাত আসক্ত হৈ গল। এতিয়া কোনোবা নিচাত আসক্ত থকা লোক এজনক যদি আপুনি কৈ বোলে নিচা নাখাব বুলি কলে আপোনাৰ বিপদ আছে। কোনোবা এজন লোভীয়া এজনে বহুতৰ পৰা ঠগি বহুত ধন টকা পইচা খাই ফুৰিছে, যদি তেওঁক যদি কয় আপুনি এইবিলাক বেয়া কাম কৰিছে, আপুনি এইবিলাক নকৰিব, ঈশ্বৰে দুখ ধৰিব, এনেকে যদি কিছুমান কথা কোৱা যায়, তেওঁহে আপোনাৰ শত্ৰু হৈ পৰিব। ভালটো কলে আজিকালি বিপদ। কলিকালত বিশিষ্টজনক নামানিব বুলি কৈছে অজ্ঞানীসকলে। সেইটো এতিয়া লোভৰ ভিতৰত এতিয়া ত্ৰিলোভ, মৎস্যলোভ আৰু ধন লোভ। কলিকালত এই বিশেষকে তিনিটা লোভ সবতকৈ ডাঙৰ লোভ। এতিয়া ত্ৰিলোভ, স্ত্ৰীৰ কথা, এতিয়া আজিকালি বেছিভাগেই স্ত্ৰী লোভীয়া হৈ গল। বুঢ়ী পৰ্যন্ত নেৰা হৈছে, সৰু ল'ৰা ছোৱালী পৰ্যন্ত ৰেপ হৈছে। এইবিলাক কি? এইবিলাক স্ত্ৰী লোভীয়া বিলাকৰ কাৰণে হৈছে। কোনোবা নাৰী এজনী অকলশৰে ক'ৰবাত থাকিব নোৱাৰে। মহাত্মা গান্ধীয়ে কৈছিলে যে আমাৰ দেশখন প্ৰকৃততে স্বাধীন হব কেতিয়া? এগৰাকী নাৰী যেতিয়া ৰাতি 12টা বজাতো অকলে ঘূৰি ফুৰিব পাৰিব,
তেতিয়াহে প্ৰকৃত স্বাধীন। যিবিলাক ভদ্ৰ মুখা পিন্ধা মানুহৰ প্ৰকৃত চৰিত্ৰ দেখা পোৱা যায় কেতিয়া? ৰাতি দেখা পোৱা যায়। কোনো নথকাৰ সুযোগত যদি অকলশৰীয়া নাৰী এগৰাকী পায়, তেতিয়াহে তেওঁলোকৰ আচল চৰিত্ৰবিলাক ওলাই যায়। ধনৰ ক্ষেত্ৰত আচল চৰিত্ৰটো ওলাই যায়। আজিকালি সত্যটো কলে বিপদ আছে। সেইকাৰণে কৈছে ধন লোভ, মৎস্য লোভ, স্ত্ৰী লোভ, এইকেইটা লোভৰ ভিতৰত আটাইতকৈ ডাঙৰ। সেইকাৰণে কলি যুগত মানে উচিত কথাটো কলে বিপদ। উচিত কথা কলে অজ্ঞানীসকলে নামানিব বুলি কৈছে। জ্ঞানীজনে মানিব, কিন্তু অজ্ঞানীসকলে নামানে। কাৰণ আজিকালি কলি যুগত বেছিভাগ অজ্ঞানীয়ে আছে। কলি বুলি কলে প্ৰকৃততে অপইতা বুজায়, পৈণত নহয়। পৈণত মানে প্ৰকৃততে জ্ঞানীসকলক কৈছে। অপৈণত, অবুজন, বুজিবলৈ চেষ্টা নকৰে, বুজি নাপায়। ভালটো কলেও বেয়াটোহে শুনা পায়। তাকে কৈছে কলি যুগ। কোনোবা এজনে কাৰোবাৰ হিতৰ কাৰণে কিবা এটা কলে তেওঁ উল্টাহে বুজে, সেইটোকে কৈছে কলি যুগ, মানে অপইতা। তো সেইকাৰণে কৈছে বোলে অজ্ঞানীয়ে নামানিব বিশিষ্ট জনক, বেদে লাগ নাপাইব উত্তম বিপ্ৰ। আৰু যিসকল উত্তম বিপ্ৰ মানে ব্ৰাহ্মণসকলৰ কথা কৈছে। ব্ৰাহ্মণসকলক বেদে লাগ নলব বুলি কৈছে। তেওঁলোকে বেদৰ কথা একো নাজানিব। ঈশ্বৰৰ কথা ব্ৰাহ্মণসকলে একো নাজানে। এতিয়া ব্ৰাহ্মণসকলৰো এনেকুৱা হৈছে কলি যুগত, কেৱল কিছুমান মন্ত্ৰ মুখস্থ কৰি লৈছে, লৈ পেলাই কেৱল তেওঁলোকে কেনেকে আনক ঠগি পেলাই খাব পাৰে সেইটোৱে তেওঁলোকৰ মানে বেপাৰ হৈ পৰিছে। মানে কলিকালত চব বিপৰীত হৈ যাব। এই নাম কলি যুগে ত্যাজি স্বৰ্গ সুখক নাপায়, অনজন বিভূতিৰ ভোগকে চায়। বেদ জ্ঞানহীন বিপ্ৰ মন্ত্ৰহীন হৈব, পৰৰ অৰ্থে কিয়া কৰি দৈৱক ভুঞ্জিব। কলি যুগত ভজি স্বৰ্গ সুখ নাপায়, ঘনজন বিভূতি ভোগকে চায়। যে কলি যুগত আপুনি যিমানেই ভোগ কৰক, আপুনি কেতিয়াও স্বৰ্গ সুখ পাব নোৱাৰে বুলি কৈছে। স্বৰ্গলৈ যাব নোৱাৰে কলি যুগত, স্বৰ্গ সুখ পাব নোৱাৰে। কলি যুগত ভজি স্বৰ্গ সুখক নাপায়। কলি যুগত আপুনি যিয়ে ভক্তি নকৰে আপুনি স্বৰ্গ সুখ নাপায়। ধনজন বিভূতি ভোগকে চায়। এতিয়া কলি যুগত সকলোৱে ধন জন বিভূতিকে চাই বুলি কৈছে। যে আমি ভগৱানক কলি যুগত ভজিবলৈ গলেও আমি কি চাওঁ? আমি ধন টকা পইচাহে চাওঁ। সফলতা বুলি কলে ধন টকা পইচা যোনে বেছিকে ঘটিব পাৰিছে সেইটোৱে সফলতা। কোনোবা এজনে চুৰ ডকাইত কৰি আনিও, কাৰোবাক ঠগি কৰি আনিও যদি বহুত ধন টকা পইচা গোটাব পাৰিছে, এসময়ত তেওঁ চুৰ ডকাইত কৰা সেইবিলাক কথা নোলায়, তেওঁ সাধু হৈ পৰিবগৈ। তেওঁহে প্ৰকৃত ভদ্ৰ মানুহ হৈ পৰিব। আজিকালি তেনেকুৱা মানে প্ৰকৃততে কলি যুগ। কলি যুগত এইবিলাকেই হব। কলি যুগত মানুহ বিলাকো কেনেকুৱা হব? ধন জন বিভূতি ভোগকহে চাব। ধন জন বিভূতি বিলাকৰ ভোগ কৰিবলৈহে চাব বুলি কৈছে। আজিকালি সমাজ ব্যৱস্থাই হওক, চৰকাৰে হওক, নীতি নিয়মে হওক, যত যিয়ে নহওক, সকলো ব্যৱস্থাত সকলো ধন জন ভোগকে চায়। আপুনি আজিকালি ধন নিদিলে ক'তো একো কামেই নহয়, নিসিজেও একো কাম কলি যুগত। কাৰণ তেওঁলোকে সদায় ধন জনৰ ভোগ বিলাকে চাব বুলি কৈছে। হে ৰাম বেদ জ্ঞানহীন বিপ্ৰ মন্ত্ৰহীন হব, পৰৰ্থে কিয়া কৰি দৈৱক ভুঞ্জিব। কলিকালত বেদ জ্ঞানহীন বিপ্ৰসকল মন্ত্ৰহীন হব বুলি কৈছে। মন্ত্ৰ কলিকালত বিপ্ৰসকলে মুখস্থ কৰিব হয়, কিন্তু তেওঁলোকৰ সেই মন্ত্ৰবিলাক হীন হব, মানে মন্ত্ৰৰ কোনো ফল নধৰিব। কলিকালৰ বিপ্ৰৰ মন্ত্ৰবিলাকে কোনো ফল নধৰিব। আৰু তেওঁলোকে কি কৰিব? তেওঁলোকে পৰৰ অৰ্থে কিয়া কৰি তেওঁলোকে দৈৱক ভুঞ্জিব। পৰৰ অৰ্থে কিয়া কৰি দৈৱক ভুঞ্জিব বুলি কৈছে। মানে কিবা পূজা এটাৰ কাৰণে কিবা দ্ৰব্য খুজি আনিব। আজিকালি বহুতে এনেকুৱা দেখা যায়, বহুতে চান্দা খুজি থকা দেখা যায়। বোলে কি পূজা? বিশ্বকৰ্মা পূজা। কি পূজা? বোলে সৰস্বতী পূজা। কি পূজা? বোলে লক্ষী পূজা, শিৱ পূজা। এনেকে বহুত ধৰণৰ আজিকালি চান্দা উঠোৱা দেখা যায়। পইচাটো আনিছে ঈশ্বৰৰ অৰ্থে, বা কি কৰিবলৈ? বোলে কিবা সকাম পাতিবলৈ, ভগৱানৰ মন্দিৰ বনাবলৈ, নামঘৰ বনাবলৈ, এনে ধৰণৰ বহুত ধৰণৰ আজিকালি কৰা দেখা যায়। পৰৰ অৰ্থে ক্ৰিয়া কৰি দ্ৰব্যক ভুঞ্জিব। পৰৰ অৰ্থে তেওঁলোকে ক্ৰিয়াটো কৰিব, কিন্তু দ্ৰব্যটো তেওঁলোকে নিজেহে ভুঞ্জন কৰিব বুলি কৈছে।
এই ৰাম সাগৰ শুকৰ সম হৈব দুৰ্জন অজাতিৰ প্ৰতি সদা কৰিবে মন ছাগল শুকৰ সম হৈবে দুৰ্জন মানে ছাগলী আৰু শুকৰ মানে গাহৰিৰ কথা কৈছে গাহৰি সম হৈব দুৰ্জনসকল মানে তেনেকুৱা হ'ব নহয় ছাগলীয়ে কি নাখায় মানে য'ত ত'ত যিকোনো বস্তু যে খাই ফুৰে তেনেকুৱা হ'ব কলিকালত আৰু শুকৰ নিচিনা হ'ব গাহৰি নিচিনা হ'ব বিষ্ঠাবিলাকতে পৰি থাকিব বিচাৰিব ভাললৈ আহিব নোখোজিবই কলিকালত দুৰ্জনসকল যিবিলাক বেয়াবিলাক দুৰ্জনসকলে বেয়াতে থাকিবলৈ বিচাৰিব ভালতে আহিব নোখোজিব এই কথাটো ইয়াত কলিকালত প্ৰকাশ কৰিছে অজাতিৰ প্ৰতি সদা কৰিবে মন সদায় অজাতিৰহে তেওঁলোকৰ মন কৰিব বুলি কৈছে যিসকল দুষ্ট তেওঁলোকে নিজৰ জাতিত নাথাকিব অজাতিৰ প্ৰতিহে মন কৰিব আজিকালিতো জাতি অজাতি বুলি নথকাই হৈছে সেই কোনে কৰিব কলিকালত দুৰ্জনসকলে কৰিব এই ৰাম শুনিও ব্ৰহ্মা লোভ মোহৰি পূজত অকালতে দেৱ দেৱী পূজিবে কজত তথাপি পূজন্তে সিটো নহৈব প্ৰসন্ন সাপ দিয়া নষ্ট কৰে খবৰ দেৱগণ শাস্ত্ৰই কৈছে বোলে শুনিওকৰ ব্ৰহ্মা লোভ মোহৰ ৰিপুজত যিমানবিলাক আমাৰ লোভ মোহ ৰিপুবিলাক আছে অকালতে দেৱ দেৱী পূজিবে যত তেওঁলোকে অকালতে তেওঁলোকে দেৱ দেৱী পূজিব বুলি কৈছে তথাপি পূজন্তে সিটো নহৈব প্ৰসন্ন তথাপি তেওঁলোকে পূজিলেও তথাপি তেওঁলোকৰ পূজাত তেওঁ প্ৰসন্ন নহব বুলি কৈছে সাপ দিয়া নষ্ট কৰিবেকে সৰ্ব দেৱগণা সাপ দি পেলাই সেই দেৱতাসকলে তেওঁলোকক নষ্ট কৰিব এতিয়া আমি কলি যুগত যদি আমি লোভ মোহত পৰি আমি নানা ধৰণৰ দেৱ দেৱতা পূজিলেও তেওঁলোক প্ৰসন্ন নহয় কি কৰিব তেওঁলোকে অল্প ভুলতে তেওঁলোকে কি কৰিব আমাক সাপেদি নষ্ট কৰিব বুলি কৈছে বিপৰীত কিয় হব কলি যুগত এই ৰাম পশুক চেদিয়া দেৱতাক পূজা কৰে অনেক ঐশ্বৰ্য আয়ুষকে বাঞ্ছা কৰে এতিয়া বহুত লোকে এতিয়া পশুক কাটি পেলাই পশুক চেদি পেলাই দেৱতা পূজা কৰে বহুত লোকে এতিয়া দেখা যায় এতিয়া কামাখ্যাত গৈ বহুতে ছাগলী বলি দিয়ে এইবিলাক যিবিলাক আমি দেৱতা পূজা কৰি পেলাই কি কৰে তেওঁলোকে আয়ুস বাঞ্ছা কৰে বুলি কৈছে আনক নাশ কৰি নিজৰ আয়ুস বাঞ্ছা কৰে হে ৰাম স্বৰ্গ সুখ ভুঞ্জি ভূত পৰলোকে গৈ তথাপি নৰকে পৰে কহিলো নিশ্চয় তেওঁলোকে ভাবে আনৰ পশুবিলাক বলি দি মাৰি কৰি মই স্বৰ্গলৈ যাম এতিয়া কামাখ্যা দেৱীৰ আগত এতিয়া মহ বলি দিছে মহ বলি দি মই স্বৰ্গলৈ যাম বুলি ভাবে কিন্তু নাৰায়ণে ব্ৰহ্মাৰ আগত কৈছে যে তেওঁলোকে যিমানে স্বৰ্গ সুখ ভুঞ্জু বুলি ভাবক পৰলোকত গৈ তথাপি তেওঁলোকে গৈ পেলাই নৰকতহে পৰিব বুলি কৈছে হে ৰাম ঘৰে ঘৰে সাধু হবে ধৰ্ম বসানিব অসুচিৰ দ্ৰব্য প্ৰতি গ্ৰহণ কৰিব এতিয়া কলি যুগত কি হব কলি যুগত ঘৰে ঘৰে ধৰ্ম বসান কৰিব বুলি কৈছে সাধু সবে গৈ ঘৰে ঘৰে ধৰ্ম বসান কৰিব আৰু কৈছে অসুচিৰ দ্ৰব্যকৰ প্ৰতি গ্ৰহণ কৰিব অসুচিৰ দ্ৰব্য যিবিলাক শুদ্ধ নহয় সেই দ্ৰব্যবিলাক তেওঁলোকে গ্ৰহণ কৰিব এতিয়া প্ৰকৃত সাধুৱে আচলতে যিকোনো ঘৰত খোৱাটো মানা আছে ঘৰত খাব নালাগে কাৰণ তেওঁলোকে অসুচি দ্ৰব্য থাকে শুদ্ধ নহয় দ্ৰব্যবিলাক এতিয়া কোনোবাই কি উপাৰ্জন কৰি কেনেকে উপাৰ্জন কৰি তেওঁলোকে দ্ৰব্যসমূহ আনিছে সেইখিনি কোনেও নাজানে বহুতে গৈ পেলাই ধৰ্ম বসান কৰি সেই দ্ৰব্যকে গ্ৰহণ কৰিলে কি হব তেওঁলোক অসুখী হৈ পৰিব তেওঁলোকৰ চিন্তাধাৰাবিলাকো বেয়া হৈ যাব সেইকাৰণে কলি যুগত এতিয়া সাধুৰ মতি ভ্ৰষ্ট হৈছে কিয় হৈছে য'ত ধৰ্ম বসান কৰি তেওঁলোকে য'ত ত'ত যিকোনো খাই ফুৰাৰ ফলত হৈছে এইবিলাক শাস্ত্ৰই এই কথাষাৰি প্ৰকাশ কৰিছে ঘৰে ঘৰে সাধু সবে ধৰ্ম বসান নিব অসুচিৰ দ্ৰব্যকৰ প্ৰতি গ্ৰহণ কৰিব অসুচিৰ দ্ৰব্যবিলাক তেওঁলোকে গ্ৰহণ কৰিব বুলি কৈছে সেইকাৰণে যিকোনো মানুহৰ ঘৰত মনুষ্যবিলাকে খাব নালাগে আমি ধৰ্ম বস্তুটো মানে ঈশ্বৰৰ কথাটো আমি য'ত ত'ত বসান কৰিব নালাগে ভাগৱত শাস্ত্ৰই এই কথাটো প্ৰকাশ কৰিছে কৈছে নহয় দাম্ভিক সততজনক নকৰিবা ইটো তত্ত্ব
কপিল ভগৱানে দেৱহতী আগত কৈ গৈছে যেন দাম্ভিক যিজনে মানে মই মোৰটোহে হয় এই বুলি ভাবে আৰু সতত মানে যিবিলাকে মিছলীয়া মিছা কথা কয় তেনে লোকৰ আগততো ঈশ্বৰৰ কথা কবলৈ মানা কৰিছে। এতিয়া আমাৰ ঈশ্বৰৰ কথা মানে আজিকালি কি হৈছে য'তে ত'তে কয়, মানে নিমন্ত্ৰণ দিলেই হ'ল আৰু ধন টকা পইচা পালেই হ'ল আৰু য'তে ত'তে গৈ পেলাই যিকোনো কথা কৈ ফুৰিব, সেইটো কবলৈ মানা কৰিছে। অসুচি দ্ৰব্যৰ প্ৰতি গ্ৰহণ কৰিব, তেওঁলোকে অসুচি দ্ৰব্যবিলাক গ্ৰহণ কৰিব। আৰু এইটো কৈয়ে যেনেকুৱা অন্ন তেনেকুৱা মন, যেনেকুৱা পানী তেনেকুৱা বাণী। जैसे खाता है अन्न ऐसे होता है मन, जैसे खाता है पानी ऐसे होता है बाणी। এতিয়া আমি যেনেকুৱা অন্ন খাওঁ তেনেকুৱা আমাৰ মন হয়। আমি যদি সাত্বিক অন্ন খাম আমাৰ মনটো সাত্বিক হ'ব, ৰাজসিক খালে ৰাজসিক, তামসিক খালে তামসিক হ'ব। অন্নৰ ওপৰতে সকলোখিনি কথা। যদি আমি অসুচি অন্ন খাওঁ আমাৰ মনটো অসুচি হ'ব, আমাৰ মনটো শুদ্ধ নহ'ব। সেইকাৰণে আজিকালি বেছিভাগ ধৰ্ম বহন কৰা মানুহৰ মনবিলাক অসুচি কিয়, লেতেৰা কিয় হৈ থাকে? কাৰণ তেওঁলোকে অসুচি দ্ৰব্য গ্ৰহণ কৰে, সেইকাৰণে হয়। তাৰ পিছত কৈছে কি অসুচি দ্ৰব্য গ্ৰহণ কৰিলে মানে কি হয়? এই ৰাম সত্য গুণ এৰিবেক সদাচাৰ যত, সত ৰজত তমু হৈবে ৰাজসীন মত। এইটোৱে যে অসুচি দ্ৰব্য যিসকলে গ্ৰহণ কৰিব তেওঁলোকে কি হ'বগৈ? সত্য গুণ এৰিবেক সদাচাৰ যত। যিমানবিলাক সত্য গুণ আছিলে সকলোবিলাক এৰা খাই যাব, আৰু যিমানবিলাক সদাচাৰ আছিলে সকলোবিলাক নাশ হৈ যাব বুলি কৈছে। সৎ ৰস তম হৈবে ৰাজচিহ্ন যত। সৎ ৰস তম কেৱল ৰাজৰ চিহ্নহে হ'ব বুলি কৈছে। এই ৰাম মন্দিৰ অধীন হৈব মত ৰাজাশয়, কুমন্ত্ৰীৰ বাক্য ধৰিবে দুৰাশয়। কৈছে মন্ত্ৰীৰ অধীন হৈব যত ৰাজাশয়, মানে যিমান বিলাক ৰজা আছে মন্ত্ৰীৰ অধীন হ'ব বুলি কৈছে কলি যুগত। আৰু মন্ত্ৰীসকল কেনেকুৱা হ'ব? কুমন্ত্ৰী হ'ব, সুমন্ত্ৰী নহয়, কুমন্ত্ৰী হ'ব, বাক্য ধৰিবেকত দুৰাশয়। আৰু ৰাজাও দুৰাশয় হ'ব বুলি কৈছে। কুমন্ত্ৰৰ বাক্যহে ধৰিব। তেওঁলোকক যদি কিবা সু মন্ত্ৰ দিলে তেওঁলোকে সেইবিলাক নধৰে, কুমন্ত্ৰ বিলাকৰ কথাবিলাকে ধৰিব। কেনেকে কাক শোষণ কৰিব পাৰি, কেনেকে কাৰোবাক ঠগি আনিব পাৰি, কেনেকে টেক্স লগাব পাৰি, কৰ বঢ়াব পাৰি, সেইবিলাকহে মানে কুমন্ত্ৰবিলাকৰ কথাবিলাকে ধৰিব বুলি কৈছে। প্ৰজা হিংসী আগ্ৰহীয়া ধনক লৈ বেক, দণ্ড ভেদ নাজানিয়া অন্যে দণ্ডী বেক। তেওঁলোকে কি কৰিব? তেওঁলোকে প্ৰজা হিংসা কৰি আগ্ৰহীয়া ধনক লৈব। প্ৰজা হিংসা কৰিবলৈ তেওঁলোকে আগতে আগ্ৰহ কৰিবলৈ তেওঁলোকে তেওঁলোকৰ পৰা ধনহে ল'ব বুলি কৈছে। এতিয়া বৰ্তমান সময়তো তেনেকুৱাই হৈ আছে। বৰ্তমান সংঘৰ এতিয়া প্ৰজা হিংসা কৰি এতিয়া কত দাম বস্তু পাতি দাম বাঢ়ি গৈছে, কত মূল্য বৃদ্ধি বঢ়াইছে, চবেতো শোষণেই কৰি আছে। সেইটো এটা ৰাজনীতি। চাউলটো ফ্ৰী দিছে, এটা বস্তু ফ্ৰী দিলে মানুহে এতিয়া কব পাৰিব যে এটাটো ফ্ৰী দিছে, সেইটো এটা ৰাজনীতি। সেইটো ৰজা মানে কুমন্ত্ৰীৰ বাক্য মানিছে সেই ৰজাসকলে। এইটো কলি যুগৰ প্ৰভাৱ। কলি যুগত মানে তেনেকুৱা হ'ব বুলি কৈছে। আৰু কৈছে দণ্ড ভেদ নাজানে অন্যক দণ্ডী বেক। এতিয়া দণ্ড ভেদ নাজানিব, কাৰ কি শাস্তি হ'ব সেইবিলাক নাজানিব, নাজানি পেলাই কি অন্যক বেলেগক দণ্ড দিব বুলি কৈছে। যিটো দণ্ড যোগ্য হ'ব সেই দণ্ড নিদি পেলাই অলপ অলপ মানে যিবিলাক অপৰাধ হয় তেওঁলোকে ডাঙৰ ডাঙৰ দণ্ড দিব। আৰু যিবিলাক চোৰ প্ৰকৃততে গভাইত চোৰ, দণ্ডভেদ নাজানিব বুলি কৈছে। গভাইত চোৰবিলাক যিবিলাক ডাঙৰ ডাঙৰ চোৰ সেইবিলাক হাত সাৰি যাব। এতিয়া সৰু সৰু বিলাকক এতিয়া ধৰি কিলাব। এতিয়া কলিযুগত তেনেকৈ হৈ আছে। যিবিলাকৰ ধন টকা পইচা নাথাকিব সেইবিলাক ফচি যাব, ফচি পেলাই জেল খাবলগীয়া হয়। আৰু যিবিলাকৰ ধন টকা পইচা আছে তেওঁলোকে বহুত ডাঙৰ ক্ৰাইম কৰিলেও সাৰি গুচি যায়। এইটো এতিয়া কলিযুগত হৈ আছে। কলিযুগত সেইটো হ'ব মানে দণ্ডৰ ভেদ নাজানিব বুলি কৈছে। অন্যকো দণ্ডী বেক, মানে যোনে শাস্তি পাব লাগে কলিযুগত সি শাস্তি নাপাব, আৰু যোনে শাস্তি পাব নালাগে সিহে শাস্তি পাব। তেনেকুৱা হ'ব কলিযুগত। দণ্ডৰ ভেদ নাজানিব বুলি কৈছে। উল্টা হৈ পৰিব। আৰু দেখা দেখি আমি দেখিয়ে আছো আজিকালি।
আজিকালি ধন টকা সকলে ক্ৰাইম কৰিলেও তেওঁলোক সাৰি যায়, অপৰাধ কৰিলেও সাৰি যায়, আৰু যিসকলৰ ধন টকা পইচা নাথাকে তেওঁলোকে সত্যত থাকিলেও হাৰি যায়। এই ৰাম অসাধুৰ বংশে হৈবে সাধুৰ উৎপন্ন, ৰাজবংশী নুহি হৈবে ৰাজাৰ লক্ষণ। কলিযুগত এনেকুৱা হব মানে অসাধুৰ ঘৰতে সাধু জন্ম হব বুলি। অসাধুৰৰ বংশে হৈবে সাধুৰ উৎপন্ন। এতিয়া যিসকল অসাধু, যিসকলে ধৰ্মক নামানে, শাস্ত্ৰক নামানে, যিসকলে সত্যক নামানে, যিসকলে হিংসা কৰি ফুৰে, তেনেকুৱা লোকৰ ঘৰতে সাধু জন্ম হব বুলি কৈছে। যে কলিযুগৰ প্ৰভাৱটো উল্টা। এতিয়া সাধুৰ ঘৰত সাধু জন্ম হব লাগে প্ৰকৃততে, এতিয়া অসাধুৰ ঘৰতে সাধু জন্ম হব। বংশী নুহি হৈবে ৰাজাৰ লক্ষণ। ৰাজবংশধৰৰ মানে ৰাজাৰ লক্ষণ নহব বুলি কৈছে। প্ৰকৃততে ৰজাৰ লক্ষণ ৰাজবংশীধৰৰ হব লাগে, কিন্তু সেনেকুৱা নহব। আজিকালি সাধাৰণ মানে যিবিলাক জনতা আজিকালি দেখাই পোৱা যায়, ৰজাৰ দৰে নহয় তেওঁলোকৰ ৰজাৰ যিখিনি গুণ থাকিব লাগে সেই গুণবিলাক তেওঁলোকৰ গাত নাথাকে। ৰজা হবলৈ যিখিনি গুণ লাগে, ৰাজবংশৰ যিখিনি গুণ, সেই গুণখিনি মানে এতিয়া কলিযুগত ৰজাৰ গাত নাথাকিব বুলি কৈছে। চব উল্টা হৈ যাব। কেনেকুৱা হব লাগে? ৰজা প্ৰথমতে 1 নম্বৰতে হব লাগে ধাৰ্মিক, 2 নম্বৰতে হৈছে সত্য পথত চলা, 3 নম্বৰতে হৈছে ন্যায় কৰিব পৰা, অনুচিত কেতিয়াও ৰজাই নকৰে, আৰু 4 নম্বৰতে ই হৈছে ৰজা সমদৃষ্টি হোৱা, এনেকুৱা হব লাগিব ৰজা। অহিংসা কৰা, এনেকুৱা ধৰণৰ ৰজা হব লাগিব। প্ৰকৃততে ৰজা সেয়া প্ৰকৃততে ৰাজবংশী হল। কিন্তু এতিয়া বৰ্তমান যুগৰ ৰজা এনেকুৱা হব, কলি যুগত মানে উল্টাহে হবগৈ। হয়, এতিয়া বৰ্তমান সময়ত মানে এনেকুৱা হব, এতিয়া দান আছে নথকা নহয়। দানটো কেনেকুৱা, সিহঁতৰ নিজৰ স্বাৰ্থত দান। কিবা এটা মানে পলুখন টোপ দি থৈ দিব, টোপ দিয়াৰ নিচিনা দান। যেনেকে টোপ দিলে মাছ এটা ফচি যায় বৰশীত, তেনেকে টোপ দিয়ে আজিকালি জনতা, নিজৰ মানে পথটো, মানে নিজৰ শ্বেয়াৰখন বচাবৰ কাৰণে, নিজৰ পথটো বচাবৰ কাৰণে। আজিকালি তেনেকুৱাহে ৰজা আছে, মানে ধৃতৰাষ্ট্ৰৰ নিচিনা হল, লোভিয়া। মানে নিজৰ গাদীখন বচাবৰ কাৰণে তেওঁলোকে নানা ধৰণৰ কূটনীতি কৰে। তেনেকুৱা মানে বৰ্তমান সময়ৰ ৰজা যে বৰ্তমান দেখাই পোৱা যায়, কিমান বিলাক কূটনীতি কৰি ফুৰিছে। প্ৰজাসকলকো ডাঙৰ ডাঙৰ টোপ টিটা দিয়ে, তাকো কোন সময়ত, এই ভোটৰ ইলেকশ্যনৰ সময়ত। এইবিলাক হৈছে আজিকালি ৰজাৰ নিয়ম। ৰাজবংশালী বুলি কোনো কথা নাথাকে। এই ৰাম অল্প আয়ু অল্প বিদ্যা হৈব পানী গণ, ব্যাধিয়ে পীড়িত হৈব কুমতি লক্ষণ। এতিয়া আমাৰ কলিযুগত বিশেষকৈ মানুহবিলাকৰ হব অল্প আয়ু। আমি এইবিলাক বৰ্তমান সময়ত আমি দেখিয়ে আছো, অল্প আয়ুস বেছি নাথাকে। ভগৱানে দিছিলে 100 বছৰ, 100 বছৰ। এতিয়া আয়ুস কোনজনে 100 বছৰ পাৰ কৰিছিলে? 100 বছৰ নথকাই হল। আয়ুস একটা সীমিত হৈ যায়। কাৰ মৃত্যু কেতিয়া হব কোনো মানে গ্যাৰান্টি নাই। আকৌ নিৰ্দিষ্টকে কব নোৱাৰে বোলে এওঁ বোলে ইমান দিন জীয়াই থাকিব, সেইটো কব এতিয়া কোন। অল্প আয়ুস হৈ গল। আৰু অল্প বিদ্যা হৈব পানীকণ, আৰু বিদ্যাও অল্প হব। অল্প আয়ুস অল্প বিদ্যা হব বুলি কৈছে প্ৰাণীসকলৰ কলি যুগত। ব্যাধিৰে পীড়িত হৈব কুমতি লক্ষণ। ব্যাধি মানে তেওঁলোকৰ নানা ধৰণৰ বেমাৰ হব বুলি কৈছে। পীড়িত কৰিব, আজিকালি নানা ধৰণৰ ডাঙৰ ডাঙৰ বেমাৰ বিলাকে পীড়িত কৰিব, আৰু কুমতি লক্ষণ হব। কুমতি লক্ষণ নহয়, কুমতিৰহে লক্ষণ হব বুলি কলি যুগত প্ৰকাশ কৰিছে। আজিকালি ডাঙৰ ডাঙৰ বেমাৰ বিলাক হয়, বেমাৰ বিলাক হৈ পেলাই মতিবিলাক কুমতি হৈ যায় বুলি কৈছে। কুমতি নহয়, কুমতি হৈ যায় বুলি কৈছে। কালত মানে যাৰ মন বিলাক কুমতি, তেওঁলোকৰ মানে ডাঙৰ ডাঙৰ বেমাৰ বিলাকে হয় বুলি কৈছে। ব্যাধি বেমাৰ বিলাক তেওঁলোকৰ হব। আৰু কলিকালত অল্প আয়ু অল্প বিদ্যা হব। অবিদ্যাত বেছি থাকিব কলিকালত। কয় নহয়, দেখে আত্মা পৰ অবিদ্যাৰ ভিতৰ। এতিয়া বিদ্যা কম থাকিব। এতিয়া আত্মাৰ সকলোকে এক সমদৃষ্টি দেখা মানুহৰ সংখ্যা একেবাৰে কম হব, নাথাকিবই। মানে অল্প বিদ্যাহে হব, আৰু পানীকণো এইবুলি এনে শাস্ত্ৰত প্ৰকাশ কৰিছে। কলি যুগত মানে সকলোবিলাক অল্পহে হব। এই ৰাম অপাৱে হৈবে প্ৰাত দুৰ্জন সৰ্জন, অমন্ত্ৰীয়ে মন্ত্ৰী হৈব কহিলো বচন। কলিকালত এনেকুৱা হব, অপাত্ৰ হৈব পাত্ৰ, দুৰ্জন সৰ্জন।
মানে কি হৈছে কলিকালত যিসকল অপাত্ৰ, যিসকলৰ পাত্ৰতাই নাই, যিসকল যোগ্য নহয়েই, সেইসকল মানে পাত্ৰ হব বুলি কৈছে। আৰু যিসকল দুৰ্জন তেওঁলোকেহে সৰ্জন হব। প্ৰকৃততে এতিয়া কলিকালত এতিয়া সজ্জন বুলি ক'লে মানে তেওঁৰ বিষয়ে ভালকে অলপ বিচাৰ কৰি চাব লাগে। মানে কলিকালত দুৰ্জন সকলে সৰ্জন হৈ আছে, আৰু যিসকল দুৰ্জন কৰে তেওঁকে ভালকে বিচাৰ কৰি চাব লাগে, প্ৰকৃততে তেওঁহে সৰ্জন। কৈ আছে কলিকালত দুৰ্জনেই সৰ্জন হব বুলি কৈছে কলিকালত, আৰু অপাত্ৰই পাত্ৰ হব। যিজন প্ৰকৃত যোগ্য ব্যক্তি সেইজন তেওঁ স্থান নাপায় কলিকালত। যিসকলে যোগ্য নহয় সেইসকলেহে স্থান পাব। আৰু আজিকালি সেইটো হৈয়ে আছে, কলিকালত প্ৰকৃত শিক্ষা ব্যৱস্থা ভেলু নোহোৱাই হ'ল। কিয় নোহোৱা হ'ল? এতিয়া যিজন যোগ্য ব্যক্তি, যোগ্যজনে যিটো ধৰক কাম পাব লাগে সেইটো কাম নাপায়, অযোগ্যজনে পায়। আজিকালি ধন টকা পইচাৰ ঘোষ চলি যায়। আজিকালি দল পাৰ্টি এইবিলাকে চাই মানুহে। আকৌ কৈছে অমন্ত্ৰীয়ে মন্ত্ৰী হব কহিলো বচন। কলিকালত অমন্ত্ৰীহে মন্ত্ৰী হব। যিজন মন্ত্ৰী হোৱাৰ যোগ্য নহয় তেওঁহে মন্ত্ৰী হব বুলি কৈছে কলিকালত। এই ৰাম ধনতেহে আশা হইব বিবাদত মন, ভাজ্যাক মানিব বন্ধু মৈথন তোষণ। এতিয়া কলিকালত কি হব বোলে, ধনতহে আশা হইব বিবাদত মন। এতিয়া আমি বৰ্তমান সময়ত প্ৰমাণ পায়ে আছো, সকলো মানুহৰ এতিয়া ধনতে আশা, আৰু কিছুমানতো ৰবলৈ সময় নাই। কেৱল ধন 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 ধনত দিন ৰাতি পানী কৰি দিছে, কেৱল ধনৰ পিছতে ঘূৰি ফুৰিছে। ধনতে কেৱলে আশা আৰু বিবাদত মন, আৰু অলপ অলপ কথাতে মানে কাজিয়া কৰিবলৈ বিচাৰে, কেৱল বিবাদ কৰিব বিচাৰে, বুজিবলৈ চেষ্টা নকৰে। কলিকালৰ মনুষ্যসকলৰ লক্ষণ তেনেকুৱা হব। ভাজ্যাক মানিব বন্ধু মৈথুন তোষণ। যেতিয়া ভাজ্যাৰ লগত সম্পৰ্ক কৰিবলৈ যাব, মৈথুন কৰিব যাব, তেতিয়াহে মানে তেওঁ বন্ধু বুলি ভাবিব। স্ত্ৰীৰ লগত সম্পৰ্ক কৰিব গলে, দেহৰ সম্পৰ্ক কৰিব গলেহে তেতিয়াহে বন্ধু বুলি ভাবিব। মানে কলিযুগত সেইজনীয়ে বন্ধু। আৰু কলিযুগত ভাজ্যাক সেই সময়তে বন্ধু বুলি মানিব যেতিয়া মৈথুনৰ সময় হব। এই যে ভাজ্যা নামানিব অতি সুবুদ্ধি স্বামীক, শান্তি ধৰ্ম নষ্ট ভজে অপাত্ৰ পতিক। কলিকালত এইটো হব বুলি কৈছে, ভাজ্যাই নামানিব অতি সুবুদ্ধি স্বামীক। প্ৰকৃততে যিজন সুবুদ্ধি মানে ভাল বুদ্ধিৰ যিজন স্বামী, সেইজনক ভাজ্যাই কলিকালত নামানিব বুলি কৈছে। যিসকল প্ৰকৃততে যিসকল স্বামী ভাল, সুবুদ্ধি, ঈশ্বৰৰ কথা কয়, ভক্তিৰ কথা কয়, সৎ কথা কয়, তেনেকুৱা স্বামীক একে দেখিবই নোৱাৰিব কলিকালত। কোনসকলক দেখি পাৰিব? যিবিলাকে ধন টকা পইচা চুৰ ডকাইত কৰি আনিছে, বেয়া বেয়া কথা কয়, স্ত্ৰীক মানে নিজৰ দমনত ৰাখি থয়, মৈথুনত ব্যৱহাৰ কৰে, দেহৰ সম্পৰ্কতহে ব্যৱহাৰ কৰে, তেনেকুৱা বিলাককহে মানে ভাজ্যাই মানে স্বামী বুলি ভাবিব কলিকালত। শান্তি ধৰ্ম নষ্ট ভজে অপাত্ৰ প্ৰতীক, আৰু শান্তি ধৰ্ম নষ্ট কৰি পেলাব তেওঁলোকে, অপাত্ৰ প্ৰতীক ভজি পেলাই। মানে যিটো প্ৰতিপদা ধৰ্ম, সেই প্ৰতিপদা ধৰ্মটোক নাশ কৰি পেলাব তেওঁলোকে। সেইকাৰণে এতিয়া কলিকালত কোনো সতী নোহোৱা হল, সকলো অসতীয়ে। কোনো সতী আছে কলিকালত? কোনো সতী নাইকিয়া হল, কাৰণ সকলোৱে অপাত্ৰ স্বামীক ভজি আছে। নিজৰ সুবুদ্ধি স্বামীক কোনো নামানাই হল। এই ৰাম কনিষ্ঠে জ্যেষ্ঠক নিন্দে মূৰ্খহে ন বুলি, তই নামানিব পিতৃক জানিবা কমলি। এতিয়া কলিকালত এনেকুৱা হব, কনিষ্ঠ মানে যিজন সৰু নিন্দে মূৰ্খ বুলি, নিন্দা কৰিব মূৰ্খ বুলি। জ্যেষ্ঠজনক কব এই মূৰ্খ বুলিহে কব। মানে প্ৰকৃততে সৰুজনে বেছি জ্ঞানী দেখুৱাব কলিকালত। আৰু কৈছে পুত্ৰই নামানিব পিতৃক জানিবা কমলি, আৰু পুত্ৰসকলে কেতিয়াও কলিকালত পিতৃক নামানিব বুলি কৈছে। সৱালে নামানে বৃদ্ধ গীত মহত্ব, ভাজ্যাৰ অধীন হৈব সমস্ত জগত। এতিয়া সৱালে সৰু সৰু ল'ৰা ছোৱালী বিলাকে মানে যিসকলে এতিয়া যুৱক স্বামী এতিয়া বৃদ্ধসকলক নামানে, বৃদ্ধসকলক বুদ্ধিত নামানে, এই কথাষাৰে প্ৰকাশ কৰিছে। অল্ড মডেল বুলি কব। আৰু ভাজ্যাৰ অধীন হব সমস্ত জগত। এতিয়া কলিকালত সমস্ত বিলাক ভাজ্যাৰ গোলাম হব বুলি কৈছে, অধীন হৈ পৰিব।
এই ৰাম উত্তম কুলত হৈব মূৰ্খৰ আভাস অজাতিত সৰস্বতী কৰিব নিবাস ৩২ লক্ষণ যিটো পূৰ্ণ কলে বৰ পৰম দৰিদ্ৰ হৈব শুনা বিধি বৰ কৈছে উত্তম কুলত হব মূৰ্খৰ আভাস প্ৰকৃত এতিয়া যিমানবিলাক আমি উত্তম কুল বুলি ভাবো উত্তম কুল আছে সেই উত্তম কুল বিলাকত মূৰ্খ বিলাকৰহে জন্ম হব বুলি কৈছে আৰু কৈছে অজাতিত সৰস্বতী কৰিব বাস যিবিলাক অজাতিত তাতহে সৰস্বতীয়ে বাস কৰিব আকৌ ৩২ লক্ষণৰ যিটো পূৰ্ণ কলেবৰ ৩২টা লক্ষণৰ যাৰ গাত গুণ আছে সেইজন অতি দৰিদ্ৰ হব বুলি কৈছে কলি যুগত কাৰণ এটা সৎ ব্যক্তি এটা কলি যুগত স্থান নাপায় সৎ ব্যক্তিসকল দৰিদ্ৰই হ'ব কাকো ঠগিব নোৱাৰে কাকো মিছা কথা কব নোৱাৰে তেওঁলোকে সহজ সৰল যিকোনো মানুহৰ যিকোনো কথাতে বিশ্বাস কৰে তেনেকুৱা লোকসকল দৰিদ্ৰ নহয় কি হ'ব তেওঁলোকক অল্পতে ঠগিলৈ গুচি যায় প্ৰলোভন এটা দিলে তেওঁলোকে সত্য বুলি ভাবে সত্য বুলি ভাবৰ কাৰণে তেওঁলোক ঠগিলৈ গুচি যায় সেইকাৰণে তেওঁলোক দৰিদ্ৰই হৈ আছে এইটো কলিকালত কৈছে ইয়াত যাৰ গাত ৩২ লক্ষণৰ যিটো পূৰ্ণ কলেবৰ যিটো তেওঁ সম্পূৰ্ণ পূৰ্ণ পৰমত দৰিদ্ৰ হৈব শুনা বিধিব তেওঁ পৰম দৰিদ্ৰ হব বুলি কৈছে ঈশ্বৰৰ কথা যিসকলে প্ৰকৃততে সত্য কথাবিলাক কব তেওঁলোক প্ৰকৃততে দৰিদ্ৰ হব বুলিহে কৈছে সত্যত অহিংসাত সমদৃষ্টিত চলা লোকসকল দৰিদ্ৰ হব এই ৰাম অতি স্বতন্ত্ৰৰে যিটো পৰস্তিক ৰময় সেইহে ঐশ্বৰ্যশালী কহিলো নিশ্চয় এতিয়া কলিকালত ঐশ্বৰ্যশালী কোনজন হব যিজনে পৰস্তিক অতি স্বতন্ত্ৰভাৱে ৰমণ কৰিব পাৰে তেওঁহে মানে এতিয়া ঐশ্বৰ্যশালী কলিকালি ধনী মানি ভাল হব এই ৰাম ঔষধীৰ দীৰ্ঘ আয়ু সতী অল্পতে নিৰ্জান পণ্ডিতৰ মানসন মূৰ্খৰ সন্মান কলিকালত কি হব কলিকালত এতিয়া ঔষধীৰহে দীৰ্ঘ আয়ুস হব বুলি কৈছে যিসকল ঔষধীসকলে প্ৰকৃততে দীৰ্ঘ আয়ুস হব আৰু সতীৰ মানে আয়ুস কমি যাব যিসকল সতী তেওঁলোকৰ অল্প আয়ুস বেছি দিন জীয়াই নাথাকে এতিয়া সৎ ব্যক্তিৰ প্ৰকৃততে আয়ুস কম অসৎ বিলাকৰ আয়ুস বেছি প্ৰকাশে কৈছে আকৌ কৈছে কলিকালত মূৰ্খসকলকে সন্মান কৰিব প্ৰকৃতত যিসকল জ্ঞানী তেওঁলোকৰ সন্মান নাই পণ্ডিতৰ মান চন্ন মূৰ্খৰ সন্মান পণ্ডিতসকলক মান চন্ন কৰিব মান নাইকিয়া কৰিব তেওঁলোকক মূৰ্খসকলকে সন্মান কৰিব কলি যুগত যে পণ্ডিতসকলে যদি উচিত কথাটো কয় তেওঁলোকক নামানিবই ধন টকা পইচা থকা সকলৰ কথাহে শুনিব তেওঁলোক লাগিলে মূৰ্খই হওক এই কথাষাৰি ইয়াত প্ৰকাশ কৰিছে পণ্ডিতৰ মান চন্ন মূৰ্খৰ সন্মান আজিকালি পণ্ডিতসকলক নামানে যিসকল প্ৰকৃত পণ্ডিত তেওঁলোকক নামানে তেওঁলোকক মূৰ্খ বুলি কয় আৰু মূৰ্খসকলকে সন্মান দিয়ে যাক সন্মান দিব লাগে মানে কলিকালত তেওঁক সন্মান নিদিয়ে তেওঁক অপমান কৰিব আৰু যাক মানে সন্মান দিব নালাগে প্ৰকৃততে তেওঁকে সন্মান দিব বুলি কৈছে এই ৰাম দাতা অন্ত যিটো হব দৰিদ্ৰ হৈ বন্ত পৰম অদাতা সিটো সেই ধন অন্ত এতিয়া কলিকালত দাতা অন্ত যিজনে মানে দান দি ফুৰা লোক আছে ধাৰ্মিক দান দি ফুৰিব পাৰে আনৰ দুখ দেখিলে তেওঁক সহায় কৰি দিয়া তেনেকুৱা লোকসকল কলিকালত দৰিদ্ৰ হব বুলি কৈছে দাতা অন্ত মানে যে এনেকুৱা হৈ আছে দান দিবলৈ মন থাকিলেও তেওঁ দান দিব নোৱাৰে এনেকুৱা হৈ যাব মানে কলিকালত দাতা অন্ত বিলাক দৰিদ্ৰ হব আৰু অদাতা যিসকলে মানে দান দিবলৈ একেবাৰে নিবিচাৰে কৃপণ আনৰ দুখ দেখিলেও তেওঁলোকে মানে সহায় কৰিব নোখোজে তেনেকুৱা লোকবিলাকে কলিকালত ধনী হব বুলি কৈছে ঐশ্বৰ্য বিভূতি যাৰ নাথাকে আতি সেহিকে অসাধু হৈব সেহি অসংজ্ঞাতি এতিয়া ঐশ্বৰ্য বিভূতি যাৰ নাথাকিব সেইসকলে অসাধু আৰু অসংজ্ঞাতি বুলি কৈছে কলিকালত যে অসাধু বুলি ক'লে এতিয়া ধন টকা পইচা নথকা লোকসকলক অসাধু বুলি ভাবিব আৰু ধন টকা পইচা থকা সকলক সাধু বুলি ভাবিব কলিকালত কাৰণ অল্প বিদ্যা হব সকলোবিলাক
ধন টকা পইচা সা সম্পত্তি পদ প্ৰতিষ্ঠা এইবিলাক যাৰ বেছি হ'ব সেইসকলক প্ৰকৃততে এতিয়া সাধু বুলি ভাবিব কলিকালত। আৰু যাৰ মানে ধন টকা পইচা নাথাকিব, লাগিলে তেওঁ সাধুৱে হওক, তেওঁ প্ৰকৃত পণ্ডিতে হওক, সৎ ব্যক্তিয়ে হওক, তেওঁ অসাধু বুলি ভাবিব কলিকালত। হে ৰাম শাস্ত্ৰক নাজানিয়া বহু বকিয়া ফুৰয়, তাহাকে পণ্ডিত মানিবে কদুৰাশয়। এতিয়া শাস্ত্ৰক নাজানি পেলাই যদি বহুত কথা কৈ ফুৰিব পাৰে, সেইসকলকে পণ্ডিত বুলি মানিব দুৰাশয় বিলাকে বুলি কৈছে। যিসকল দুৰাশয় তেওঁলোকে সেইসকলক পণ্ডিত বুলি মানিব কলিকালত। অনুচিতে অন্যায়ৰ ধন পাইলে ৰংগ, ধনক নাপাইলে কৰে বিপৰীত সংগ। এতিয়া অনুচিতে যদি কাৰোবাৰ পৰা অন্যায় কৰি ধন যদি আনিব পাৰিলে, ধন পাই গল, এই কিমান আনন্দ, কিমান ৰং, কিমান ফূৰ্তি। আকৌ যদি কেনেবাকে ধন আনিব নোৱাৰিলে তেতিয়াহ'লে বিপৰীত খংহে হ'ব। এই ৰাম মেঘে জলে দান কৰে গিৰি গবৰত, শস্যৰে ওপৰে বৃষ্টি নহয় কিঞ্চিত। কলিকালত এনেকুৱা হ'ব, মেঘেও জল দান দিব, এই পাহাৰ পৰ্বততহে দান দিবগৈ। য'ত শস্য হ'ব তাত মেঘে জল নিদিব বুলি কৈছে। কলিকালৰ প্ৰভাৱ হ'ব এতিয়া। এতিয়া শিৱসাগৰত বানপানী হৈছে। এতিয়া শিৱসাগৰত কিয় বানপানী হৈছে? পাহাৰৰ যিবিলাক পাহাৰ ভাঙি কৰি আহি পেলাই পাহাৰৰ যিবিলাক জল সেইবিলাক আহি সোমাই গৈছে দিখৌ দিচাং নদীত। এতিয়া সেইবিলাকহে জল হৈছে, কাৰণ এতিয়া বৰষুণো দিয়ে বিশেষকে পাহাৰ এৰিয়াত, হেৰিত নিদিয়াই হ'ল। এতিয়া য'ত শস্যত লাগে তাত বৰষুণ নপৰাই হৈছে। এই ৰাম সংসাৰত কামধেনু ধৰণী মণ্ডল, শস্য হৰিবেক প্ৰাণী ৰবিকল। সংসাৰত কামধেনু ধৰণী মণ্ডল, শস্য হব হৰিবেক পানীৰ বিকল। সংসাৰত এতিয়া শস্যবিলাক নাশ হৈ যাব। আজিকালি এতিয়া যিকোনো শস্য পৃথিৱীত লগালে নহয়, সাৰ দিলেহে হয়। এই লাহে লাহে এইবিলাক মানে হৰি হৰি গৈ আছে, এসময়ত এই সকলোবিলাক নাশ হৈ যাবগৈ। এই ৰাম অল্প ফল হৈব শুদ্ধ, হৈব বৃক্ষ গণ, গ্ৰীষ্মত বাৰিষা হৈবে বাৰিষাত আন। এতিয়া কলিকালত সেইটোৱে হবগৈ বুলি কৈছে। অল্প ফল হৈব শুদ্ধ, হৈবে বৃক্ষগণ। এতিয়া অল্প ফল হব বুলি কৈছে, আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ বৃক্ষ বিলাক হব বুলি, গছ গছনিবিলাক সৰু হৈ যাব কলিকালত। এতিয়া সৰুলে আহি আছে লাহে লাহে। আৰু কৈছে গ্ৰীষ্মত বাৰিষা হব, বাৰিষাত এটা অন্য কিবা হব। কলিকালত মানে প্ৰকৃতিৰ যিবিলাক নীতি নিয়ম সেইবিলাক সকলোবিলাক লৰি যাব বুলি কৈছে।